টক মই তোমাক এটা সাঁথৰ ক'ম, তুমি ভঙাবা দেই। কোৱা পূজা। এনে এবিধ পতংগ, তাৰ নাম ক'বা, প্ৰথম বৰ্ণ কাটি দিলে উপাধি পাবা। তাৰমানে কি বাৰু কোৱাচোন? তাৰমানে গোবৰুৱা। এতিয়া তুমি ক'বা দেই, এটা নাৰিকলৰ 7টা বাতি, তাক ক'ব নোৱাৰিলে থম নাকটো কাটি। তাৰমানে কি বাৰু কোৱাচোন? তাৰমানে ঔটেঙা। এইবাৰ তুমি ক'বা, কি তলা খুলিব নোৱাৰি? আগৰ তলা। এইবাৰ তুমি ক'বা, কি পাণ খাব নোৱাৰি? জাপান। কি গুটি বাকলি নাই? কি আছিলে শিলগুটি। কি সাগৰত দল দেৱালে মঠ মন্দিৰ আছে? সাগৰত দল দেৱালে মঠ মন্দিৰ থাকে নেকি বা? শিৱসাগৰ। এইটো কেনেকুৱা পাই? নেখেলোঁ আৰু মই। ইমান সৰু কথাতে হাঁহে নেকি? আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আমি দি থকা নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব।